हेलो गाइस वेलकम बैक टू मोर और नतुन ब्लॉग तो मैं हूँ वाहिद आपलोके चाइ आछे मोर चैनल W5 ब्लॉग मान সেইদিনাখন কঠিয়া পেলাইছিলোঁ তাতে এতিয়া কঠিয়া বাৰীটো চাবলৈ যাওঁ মানে কঠিয়া কেনেকুৱা হৈছে কিমান ওখ হ'ল কি নাই তো তাত যাওঁ আৰু দেখুৱাওঁ তো গাইছ মানে মই অথনি ওলাবৰ কাৰণে আহিলোঁ যিহেতু মানে আহিবৰ কাৰণে ওলাওঁ সেই নঙলাটো পাৰ হওঁ বৰষুণ আহে আকৌ ঘৰতে বৰষুণ মানে পথাৰত আহিব ওলোৱা সময়তে বৰষুণটো আহে মানে নাহিম কৰোঁতে এতিয়া মানে ছাতিটো ল'লোঁ এই যিয়ে হওক ৰ'দে দিয়ক বৰষুণ দিয়ক যিয়ে হওক মানে আহি যাম ওলালোঁ তো চাইছোঁ এতিয়া পূৰা ৰ'দ ওলাইছে চাই লওঁ কঠিয়া বাৰীটো কেনেকুৱা হৈছে কি হৈছে চ' গাইছ মানে এতিয়া সেই কঠিয়া বাৰীৰ ওচৰত পালোঁ তো ইয়াত বেৰ লগোৱা আছে পাৰ হ'ব লাগিব তাত পাৰ হৈকে দেখাই আছোঁ তো মানে এতিয়া ভিতৰত সোমাই আহিলোঁ তো অলপ এতিয়া কঠিয়াটো দেখাওঁ মানে কঠিয়াবোৰ দেখুৱাওঁ কেনেকুৱা হৈছে তো চাওক তো মানে মই দেখা মতে এইখিনি তো ইমান ভাল দেখা নাই গোটেই হেৰেঙা হৈ আছে এইখিনি জেগা পৰা য'ত খালী হৈ আছে তো চাওক আৰু কেইদিনপিছত ওলাব চাগে এইবোৰো গোটেই হেৰেঙা হৈ আছে সেই মাজত চাওক গোটেই হেৰেঙা এইফালেও হৈছে হ'লেও য'ত অলপ মানে হেৰেঙা মাজে অলপ থাকি গৈছে এনেকুৱা ইয়াতো থাকি গৈছে এইখিনি গোটেই এৰাই গৈছে মানে পেলোৱাৰ লগত বৰষুণ আহি গ'ল ইয়াততো পূৰা অৱস্থা বেয়া হৈ আছে বুলি ক'ব পৰা যায় মানে এইখিনি বহুতখিনি এৰাই গৈছে ইয়াত এইবোৰ চাওক এইখিনি ঠিকেই হৈছে যিয়ে হওক ন তো মানে মই দেখা মতেতো ইমানখিনি ভালতো হোৱা নাই যিহেতু মানে তাৰ উপৰি মানে আৰু এটা মানে দেখিছোঁ পালেং কঠিয়াৰ যিহেতু তাৰ মানে পূৰা অৱস্থা বেয়া হৈ আছে তো এইখিনি চাওক গোটেই হেৰেঙা পূৰা মানে ইয়াৰ পূৰা অৱস্থা বেয়া খতম এতিয়া ব'লক মানে গোটেইখিনি কঠীয়া পালেংখিনি এবাৰ আপোনালোকক মই দেখাইছোঁ চ' গাইছ মানে মই আপোনালোকক দেখুৱালোঁ এতিয়া কঠীয়া বাৰীখন তাৰপিছত মানে তাৰে এনে ঠিকে হৈছে তাৰে ভিতৰত মানে এক দুটা মানে পালেং ইমানকৈ ঠিক হোৱা নাই মানে গোটেই হেৰেঙা হৈছে তাৰে চৰাই খাইছে আৰু মানে কঠীয়া ধান ছিটোৱা লগালগ মানে ছিটোৱা অলপ দেৰি পিছতে বৰষুণ আহিছে তাৰ গোটেই বৰষুণে ছটিয়াই দিছে আৰু তাৰ কাৰণে সেই ইমান ঠিক হোৱা নাই আৰু যোনখিনি ঠিক হৈছে অলপ ঠিকেই হৈছে সেইখিনি তাৰপিছত এতিয়া আৰু কঠীয়া বাৰী দেখুৱালোঁ আপোনালোকক আৰু এবাৰ চাই লওক আজি ভিডিঅ'টো ইমান দীঘল নহ'ব আৰু তো যাওঁ এতিয়া ময়ো ঘৰত যাওঁ ঘৰ মোৰ ছাতিটো লৈ লওঁ
বেৰটো পাৰ হৈ ল'ব লাগিব না কৰিছিলোঁ অলপ একো নাই তো গাইজ ঘৰ যাওঁ এতিয়া আপোনালোক ভিডিঅ' চাই কেনে লাগিলে কমেণ্ট কৰিব যদি ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ'টো লাইক আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আকৌ লগ পাম নতুন ভাল ভিডিঅ'ত থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই